মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6ৰ যিটো সমমিতি পাঠ আছে 9.1 কৰি চাওঁ হা এটা যদি তোমালোকৰ লগত আলোচনা কৰিম তোমাৰ চৌপাশে থকা 5 বিধ সমমিতি আকৃতিৰ বস্তুৰ নাম লিখা আৰু চিত্ৰ আঁকা তে সমমিতি বুলি ক'লে আমি বুজি পাব লাগিব কি যে সেই চিত্ৰটোৰ যদি আমি মাজে মাজে এডাল ৰেখা টানো সেই ৰেখাডালকে দুইটা ভাগক সমানে ভাগ কৰিব লাগিব এতিয়া আমাৰ 5 বিধ সমমিতি আকৃতি বস্তু আঁকিবলৈ কৈছে প্ৰথমতে আঁকিছো আৰু ফুল এই ফুল পাহ সমমিতি আকৃতিত আছে আমি যদি চাওঁ ইয়াত কেনেকৈ সমমিতি হয় আমি যদি এনেকৈ ভাগ কৰোঁ মাজে মাজে যদি আমি এটা ৰেখা টানো এফালৰ সাইডটোৱে আৰু এফালৰ সাইডটোৱে ভাগটোৱে দুইটা সমান ভাগ হ'ব এই সমমিতি ৰেখা ইয়াত কেইবাডাল ওলাব কিন্তু এডাল মই আঁকি দেখাইছোঁ তাৰপিছত আৰু এটা চিত্ৰ আমি সমমিতি ৰেখা আঁকিম বেলিটো এই বেলিটো সমমিতি ৰেখা সমমিতি আকৃতি হ'ব পাৰে কাৰণ আমি যদি এনেকৈ এডাল টানো এডাল সমমিতি দুইফালে কি হ'ব সমানে দুভাগ হ'ব বেলিটো এইটো সমমিতি আকৃতি থাকিব যেনেকৈ আৰু এটা কি গছৰ পাতখিলা যদি আমি এনেকৈ টানো এইটো এটা সমমিতি আকৃতি হ'ব কাৰণ এই দুইফালটো সমান হ'ব ইয়াৰ পিছত আমি যদি ৰামধেনু দেখোঁ এই ৰামধেনু পাত যদি আমি সমানে আমি মাজে মাজে দেখা জানো এডাল হ'ল সমমিতি দুইফালে সমানে দুভাগ হ'ব এইটো সমমিতি ৰেখা তাৰপিছত আমি আঁকিছোঁ পখিলা এই পখিলাজনীও কি হ'ব সমানে দুইভাগে সমানে দুভাগ হ'ব এইটো হ'ল সমমিতি দুইভাগ সমমিতি সমানে হৈছে মানে সমানে দুইভাগ সমান হৈছে চাওঁ আমি ইয়াত কাষৰ সমমিতি চিত্ৰটোত থকা ৰেখাসমূহৰ পৰা সমমিতি ৰেখাডাল চিনাক্ত কৰা এইটো এটা চিত্ৰ দিয়া আছে এই চিত্ৰৰ দুডাল ৰেখা আছে L1 আৰু L2 আমি এতিয়া ৰেখা দুডালৰ কোনডাল সমমিতি ৰেখা আমি চিনাক্ত কৰিব লাগে এতিয়া এই চিত্ৰটোৱে মই ইয়াত আঁকি লৈছোঁ এইটো এটা চিত্ৰ এই চিত্ৰটোত দিছিলে L2 ৰেখাডাল দিছিলে L1 ডাল দিছিলে আমাৰ এনেকৈ এডাল হ'ল L1 ৰেখা এতিয়া আমি কৈছোঁ L1 ৰেখা যেটা চিত্ৰটো সমানে দুভাগ কৰিছে জানো এই ভাগটো সমানে দুভাগ হোৱা নাই গতিকে L1 ডাল সমমিতি ৰেখা নহয় আৰু এডাল আমাৰ ৰেখা দিয়া আছে L2 এডাল হ'ল L2 ৰেখা তে L2 ৰেখা দিলে আমি এতিয়া L1 ডাল নাই বুলি ভাবোঁ L2 ৰেখা দিলে কি হ'ল আমি এই ভাগটোৱে সমানে দুভাগ হৈছে L2 ৰেখা দিলে এই ভাগটোৱে সমানে দুভাগ হৈছে গতিকে কোনডাল সমমিতি ৰেখা L2 সমমিতি ৰেখা আমি লিখিব লাগিব L2 ডাল সমমিতি ৰেখা তাৰপিছত আমাক দিছে তলৰ চিত্ৰবোৰ সমমিতি ৰেখা অংকন কৰা এই চিত্ৰবোৰ আমি সমমিতি ৰেখা আঁকিব লাগে এই বটলটো দিছে পানী বটলটো সমমিতি ৰেখা আঁকিলে আমি এনেকৈ আঁকিব লাগিব এডাল সমমিতি ৰেখা হ'ব তাৰপিছত ইয়াত দিছে কোনোমান যন্ত্ৰটো আমি এনেকৈ সমমিতি ৰেখা হ'ব এডাল দুভাগ সমানে দুভাগ হ'ব এতিয়া এই পাতখিলা সমমিতি ৰেখা কেনেকৈ হ'ব এই পাতখিলা সমমিতি ৰেখা এনেকৈ হ'ব এনেকৈ ভাগ কৰিব লাগিব এডাল সমমিতি ৰেখা হ'ব কচু পাতখিলা আমি পোনে পোনে টানিলে সমমিতি ৰেখা হ'ব এডাল হ'ল সমমিতি ৰেখা ইয়াত দুই ভাগ সমান হ'ব লেখ কাগজত LMN ৰেখাকেইডাল এডাল LM এডাল N ৰেখাকেইডাল ওপৰত দিয়া চিত্ৰসমূহ অংকন কৰা আৰু চিত্ৰকেইটা এনেদৰে সম্পূৰ্ণ কৰা যাতে প্ৰতিটো সাপেক্ষে চিত্ৰকেইটা সমমিতি হয় এতিয়া এডাল আমি সমমিতি ৰেখা আঁকিব লাগে এতিয়া ইয়াৰ পৰা টানিছে ইয়ালৈকে গতিকে আমি ইয়াৰ পৰা টানিব লাগিব আমি ইয়ালৈকে টানিব লাগিব এডাল তাৰপিছত আমি এডাল টানিছে ইয়ালৈকে গতিকে আমি এডাল টানিব লাগিব তাৰপিছত এডাল আকৌ টানিছে 3ডাললৈকে গতিকে এডাল আমি ইয়ালৈকে টানিব লাগিব তাৰপিছত আকৌ টানিছে ইয়াত 3ডাললৈকে ইয়াৰ পৰা আমি ইয়ালৈ টানিব লাগিব তাৰপিছত আকৌ এইটো ইয়াত লগ লাগিছে গতিকে চিত্ৰটো কেনেকুৱা হ'ব এনেকুৱা হ'ব তাৰপিছত এই চিত্ৰটো আমি বনাব লাগিব এনেকৈ যেনে M ৰেখা আছিলে M ৰেখাডালৰ সমমিতি চিত্ৰটো আমি তোমালোকে এনেকৈ আঁকিব পাৰিবা আমি ইয়াত আঁকি দেখাই দিছোঁ তাৰপিছত N ৰেখাডালৰ সমমিতি চিত্ৰটো এনেকুৱা হ'ব তোমালোকে এনেকৈ ইয়াত চকা কাগজত ভৰ্তি কৰিবা তাৰপিছত কৰি চাওঁ 9.2 দিছে সুষম পঞ্চভুজ যাৰ সকলো বাহু আৰু সকলো কোণ সমান এটা সমমিত চিত্ৰ সুষম পঞ্চভুজটো কিমানডাল সমমিতি ৰেখা আছে আমি যদি চাওঁ তে এইটো সুষম পঞ্চভুজ এডাল সমমিতি ৰেখা এডাল যিডাল লাগিছে
এডাল সমমিতি ৰেখা এইটো এডাল হৈ গ'ল তাৰপিছত এডাল দুডাল যেনেকৈ এডাল তিনিডাল তাৰপিছত চাৰিডাল এডাল হ'ব চাৰিডাল হ'ব আৰু পাঁচডাল সমমিতি ৰেখা কেইডাল আছে ইয়াত পাঁচডাল ইয়াত তোমালোকে পাঁচডাল সমমিতি ৰেখা পাব গতিকে ইয়াত লিখিব লাগিব পাঁচডাল কৰিছা অহা 9.3 দিছে ইয়াত তলত দিয়া আকৃতিসমূহ সমমিতি ৰেখা অংকন কৰা এইটো এই আকৃতিটো আমি যদি এনেকৈ উলম্বভাৱে এটা সমমিতি ৰেখা আঁকো তেতিয়াহে এইটো এটা সমমিতি চিত্ৰ হ'ব এইফালটো সমান হ'ব এতিয়া এই ছবিটো আমি কোনফাল পৰা আঁকিব লাগিব এনেকৈ আনুভূমিককৈ আঁকিব লাগিব এনেকৈ আঁকিলেহে এইটো সমমিতি চিত্ৰ হ'ব এই ছবিটো চাওঁ আমি এই ছবিটো আমি উলম্বভাৱে আঁকিব লাগিব তেতিয়া এইটো সমমিতি চিত্ৰ হ'ব তাৰপিছত যদি আমি এইটো ছবি চাওঁ এই ছবিটো আমি কি কৰিম আমি এনেকৈ এডাল আঁকিলোঁ এডাল সমমিতি চিত্ৰ তাৰপিছত এইটো দুডাল হ'ব দুডাল হৈ গ'ল তাৰপিছত এই চুকেদি আমি আঁকিম তিনিডাল তাৰপিছত এইফালেদি আমি আঁকিম চাৰিডাল ইয়াৰ সমমিতি ৰেখা কেইডাল আছে চাৰিডাল এতিয়া প্ৰথম চিত্ৰৰ সমমিতি ৰেখা কেইডাল আছে ইয়াত আমি লিখিব লাগিব এডাল আছে ইয়াত কেইডাল আছে ইয়াতো এডাল আছে ইয়াতো এডাল আছে তাৰপিছত এই ছবিটো আমি কেইডাল লিখিলোঁ চাৰিডাল আমি ইয়াত লিখিব লাগিব চাৰিডাল তাৰপিছত এইটো ছবি চাওঁ আমি এই ছবিটোত আমি এনেকৈ এডাল সমমিতি ৰেখা হ'ব এডাল হৈ গ'ল তাৰপিছত আকৌ যদি চাওঁ আমি ইয়াত এডাল পালোঁ আকৌ আমি এনেকৈ আঁকিম এডাল দুডাল সমমিতি ৰেখা হৈ গ'ল তাৰপিছত আৰু এডাল আমি আঁকিব লাগিব এনেকৈ ইয়াত তিনিডাল সমমিতি ৰেখা চিত্ৰ হৈ যাব ইয়াত আমি লিখিব লাগিব 3 এতিয়া শেষৰ চিত্ৰটো চাওঁ আমি চিত্ৰটো আমি এনেকৈ আঁকিব লাগিব সমমিতি ৰেখা এইটো এডাল হৈ গ'ল তাৰপিছত আকৌ আঁকিম আমি এনেকৈ এডাল দুডাল হৈ গ'ল সমমিতি ৰেখা তাৰপিছত আকৌ এডাল আৰু এডাল আঁকিম আমি কি এনেকৈ আঁকিলোঁ ইয়াত কেইডাল হৈ গ'ল তিনিডাল এই চিত্ৰটো তিনিডাল হৈ গ'ল এইটোতো তিনিডাল হৈ গ'ল তাৰপিছত পিছৰ চিত্ৰটো চাওঁ আমি লেখ কাগজত অহা কেইটামান জ্যামিতিক আকৃতি দিয়া আছে প্ৰতিটো চিত্ৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুওৱা এতিয়া এই চিত্ৰটো আমি সমমিতি ৰেখা আমি এনেকৈ আঁকিব লাগিব ইয়াত এডালে সমমিতি ৰেখা আছে তাৰপিছত এইটো চিত্ৰ চাওঁ ইয়াত এডাল সমমিতি ৰেখা হৈ গ'ল তাৰপিছত আকৌ এইটো চাওঁ আমি এডাল দুডাল হৈ গ'ল সমমিতি ৰেখা তাৰপিছত এনেকৈ যদি আমি আঁকো এডালো তিনিডাল হ'ব তিনিডাল হৈ গ'ল সমমিতি ৰেখা তাৰপিছত আকৌ যদি আমি এনেকৈ আঁকো এতিয়া ইয়াত সমমিতি ৰেখা আমি কেইডাল পালোঁ চাৰিডাল পালোঁ ইয়াত আমি চাৰিডাল পালোঁ ইয়াত কেইডাল পালোঁ আমি অকল এডাল পালোঁ 3 নম্বৰ প্ৰশ্নটি আছে আমাক 0 পৰা 9 লৈকে এই অংকসমূহ একোটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোনকেইটা চিত্ৰ সমমিত উল্লেখ কৰা লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা কিমান লিখা এতিয়া আমি চাওঁ 0 পৰা 9 লৈকে কোনকেইটা সংখ্যা আছে আমি যদি 0টো চাওঁ 0টো সমমিতি ৰেখা আমি এনেকৈ আঁকিব পাৰোঁ এটা সমমিতি ৰেখা হ'ব তাৰপিছত এনেকৈ আমি আঁকিব পাৰোঁ সমমিতি ৰেখা এনেকৈ আঁকিব পাৰোঁ সমমিতি ৰেখা 0টোৰ ক্ষেত্ৰত সমমিতি ৰেখা কিমান হ'ব আমি ইয়াত লিখিব লাগিব অসংখ্য তাৰপিছত 1টোৰ এই 1টোৰ সমমিতি ৰেখা নাই এইটো সমমিতি ৰেখা নাই এই 2টোৰো সমমিতি ৰেখা নাই ইয়াৰো সমমিতি ৰেখা নাই আমি যদি নাম্বাৰ 3টো চাওঁ নাম্বাৰ 3টো আমি যদি এনেকৈ আঁকো এডাল সমমিতি ৰেখা হ'ব ইয়াত আমি এডাল সমমিতি ৰেখা হ'ব নাম্বাৰ 4টো সমমিতি ৰেখা নাই নাম্বাৰ 5 এইটোৰ সমমিতি ৰেখা নাই তাৰপিছত নাম্বাৰ 6টো সমমিতি ৰেখা নাই নাম্বাৰ 7ও নাই সমমিতি ৰেখা তাৰপিছত নাম্বাৰ 8
নাম্বাৰ 8 যদি চাওঁ আমি নাম্বাৰ 8 এডাল সমমিতি ৰেখা হ'ব এডাল তাৰপিছত আমি যদি উলম্বভাৱে লওঁ এডাল ইয়াৰ সমমিতি ৰেখা কিমান হ'ব দুডাল তাৰপিছত নাম্বাৰ 9 টো সমমিতি ৰেখা নাই তাৰপিছত দিছে আমাক ইংৰাজী বৰ্ণমালা ছপা ৰূপৰ ডাঙৰ হাতৰ আখৰবোৰক একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা এতিয়া আমি ইংৰাজী যিখিনি এবিসিডি খিনি আছে এবিসিডি খিনি সমমিতি ৰেখা কিমান আছে আমি চাম এতিয়া এটো ইংৰাজী এ আখৰ আমি যদি ইয়াত উলম্বভাৱে এডাল টানো এডাল সমমিতি ৰেখা হ'ব ইয়াৰ সমমিতি ৰেখা কিমান হ'ব তেতিয়া হলে 1 এর সমমিতি রেখা দিছো আমি সমমিতি রেখা 1 তাৰছত বি আখৰ যদি চাওঁ বি আখৰ সমমিতি ৰেখা এডাল হ'ব ইয়াৰ সমমিতি ৰেখা 1 হ'ব যেনেকৈ সি আখৰটো সমমিতি ৰেখা আমি এনেকৈ যদি ভাগ কৰোঁ সি আখৰ সমমিতি ৰেখা 1 হ'ব তাৰপিছত যদি ডি আখৰটো হয় ডি আখৰটো সমমিতি ৰেখা 1 তেন্তে যেনেকৈ ই আখৰটো সমমিতি ৰেখা এডাল হ'ব সবতে তাৰপিছত যদি এইচ আখৰটো চাওঁ এইচ আখৰটো আমি এনেকৈ টানিলেও সমানে দুভাগ হ'ব আকৌ এনেকৈ ভাগ কৰিলেও সমানে দুভাগ হৈ যাব গতিকে এইচ আখৰটো সমমিতি ৰেখা কিমান হ'ব 2 তাৰপিছত আই আখৰটো চাওঁ আমি আই আখৰটো আমি এনেকৈ সমান্তৰালকৈ টানিলে কিমান হ'ব সমানে ভাগ হ'ব গতিকে আই আখৰটো সমমিতি ৰেখা 1 নে কে আখৰটো চাওঁ কে আখৰটো সমমিতি ৰেখা আমি এনেকৈ টানিলে সমানে দুভাগ হ'ব ইয়াৰো 1 এম আখৰটো আমি উলম্বভাৱে টানিব লাগিব তেতিয়া সমমিতি ইয়াৰ দুইফালে সমান হ'ব তে ও আখৰটো অসংখ্য সমমিতি ৰেখা আছে ও আখৰটো আমি কিমান লিখিব লাগিব অসংখ্য আৰু ইংৰাজীত লিখিলে আমি ইনফিনিট লিখিব লাগিব ইয়াৰ পিছত আমি টি আখৰটো চাওঁ টি আখৰটো আমি উলম্বভাৱে টানিলে সমানে দুভাগ হ'ব এটো আমি এডাল সমমিতি ৰেখা তেনেকৈ ইউ আখৰটো আমি উলম্বভাৱে টানিব লাগিব এৰো এডাল সমমিতি ৰেখা তাৰপিছত আমি ভি আখৰটো চাওঁ ভি আখৰটো আমি এনেকৈ টানিব লাগিব সমানে দুভাগ হ'ব এটো এডাল সমমিতি ৰেখা ডাব্লিউ আখৰটো চাওঁ ডাব্লিউ আখৰটো আমি উলম্বভাৱে টানিম এটো এডাল সমমিতি ৰেখা এক্স আখৰটো উলম্বভাৱে টানিলেও সমানে দুভাগ হৈছে তাৰপিছত আমি যদি সমান্তৰালকৈ টানো এতিয়াও দুভাগ হ'ব সমানে এতিয়া কিমান হ'ব এক্স আখৰটো সমমিতি ৰেখা দুডাল হ'ব তাৰপিছত ৱাইটো চাওঁ আমি y আখৰটো সমমিতি ৰেখা কিমান হ'ব এনেকৈ টানিলে কিমান হ'ব এডাল গতিকে আমি লিখিম 1 তাৰ পিছৰ প্ৰশ্ন আমাৰ দিছে কাখৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে এটা চিত্ৰ দিছে এটো চাওঁ আমি খৰভুজ বাহু কেইডাল আছে 1 2 3 4 5 6 এতিয়া খৰভুজটো কিমানডাল সমমিতি ৰেখা আছে আমি চাম এতিয়া এটো খৰভুজ 5 খৰভুজটো আমি যদি টানো এটো কিমান হ'ল সমানে দুভাগ গ'ল এডাল সমমিতি ৰেখা হৈ গ'ল তাৰপিছত আকৌ যদি আমি এডাল নাই বুলি ভাবো এনেকৈ টানিছো দুডাল সমমিতি ৰেখা হৈ গ'ল তাৰপিছত আমি টানিম এনেকৈ তিনডাল হৈ গ'ল তাৰপিছত যদি আমি এনেকৈ টানো চাৰিডাল হৈ গ'ল তাৰপিছত আকৌ যদি আমি এটোৰ পৰা আমি এনেকৈ টানো 5ডাল সমমিতি ৰেখা হ'ব তাৰপিছত আকৌ যদি আমি এনেকৈ টানো এতিয়াও কি হ'ব 6ডাল সমমিতি ৰেখা হ'ব ইয়াত সমমিতি ৰেখা কিমান আছে আমি লিখিব লাগিব 6ডাল তাৰ পিছৰ প্ৰশ্ন দিছে আমাক কেৱল মাত্ৰ এডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ 6 নম্বৰ প্ৰশ্ন দিছে কেৱল মাত্ৰ এডাল সমমিতি থকা ৰেখা থকা এটা চতুৰ্ভুজ আমি আঁকিব লাগে এতিয়া এই চতুৰ্ভুজৰ ছবিটো হ'ব এখন এটো চিলা হ'ব যদি আমি এনেকৈ আঁকো এটা এডাল সমমিতি ৰেখা আছে অকল গতিকে আমি তোমালোকে এই চিত্ৰটো আঁকিব পাৰা তাৰ পিছৰ প্ৰশ্ন দিছে আমাক কেৱল মাত্ৰ দুডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ যদি দুডাল সমমিতি ৰেখা থাকিব এই ছবিটো হ'ব আয়ত এটো আয়ত হ'ল এডাল সমমিতি ৰেখা আৰু এডাল সমমিতি ৰেখা দুডাল সমমিতি ইয়াত সমমিতি ৰেখা কেইডাল আছে দুডাল তাৰ পিছৰ প্ৰশ্ন কেৱল মাত্ৰ 4ডাল সমমিতি ৰেখা থকা চতুৰ্ভুজ 4ডাল সমমিতি ৰেখা থকা আছে উত্তৰটো হ'ব এটো এটা বৰ্গটো 4ডাল সমমিতি ৰেখা আছে আমি যদি চাওঁ এডাল সমমিতি ৰেখা হৈ গ'ল দুডাল হৈ গ'ল এই চুকটোৰ পৰা আমি টানিম তিনডাল হৈ গ'ল আৰু এইটো চুকটোৰ পৰা টানিম আমি 4ডাল ইয়াৰ সমমিতি ৰেখা কেইডাল আছে
4ডাল তাৰ পিছৰ প্ৰশ্ন দিছে আমাক কেৱল মাত্ৰ 3ডাল সমমিতিৰ ৰেখা থকা এটা ত্ৰিভুজ 3ডাল সমমিতিৰ ৰেখা থকা ত্ৰিভুজ বুলি কৈছে গতিকে সেই ত্ৰিভুজটো হ'ব লাগিব সমবাহু ত্ৰিভুজ মানে প্ৰতিডাল বাহু ইয়াত সমান হ'ব লাগিব তেতিয়াহে 3ডাল সমমিতিৰ ৰেখা আমি পাম যদি বিষমবাহু ত্ৰিভুজ যদি গোটেইডাল বাহু সমান নহয় বা সমদ্বিবাহু ত্ৰিভুজ হলো আমি 3ডাল সমমিতিৰ ৰেখা থকা ত্ৰিভুজ নাপাম কি ত্ৰিভুজ হ'ব লাগিব সমবাহু গতিকে তেতিয়া কি হ'ব এডাল সমমিতিৰ ৰেখা হৈ গ'ল তো এইটো বা জানিলো আমি দুডাল হৈ গ'ল সমমিতিৰ ৰেখা তাৰপিছত এই ৰেখাৰ পৰা জানিম আমি 3ডাল সমমিতিৰ ৰেখা গতিকে এইটো হ'ব 3ডাল সমমিতিৰ ৰেখা তাৰপিছত 7 নম্বৰ প্ৰশ্ন দিছে অসংখ্য সমমিতিৰ ৰেখা থকা এটা চিত্ৰ অংকন কৰা অসংখ্য সমমিতিৰ ৰেখা মানে হ'ল আমি এটা বৃত্ত আঁকি দিলে হ'ব এই বৃত্তটোত আমাৰ অসংখ্য সমমিতিৰ ৰেখা আছে এনেকৈ জানিলো এডাল সমমিতিৰ ৰেখা দুডাল এনেকৈ 3ডাল 4ডাল আৰু অসংখ্য পাম ইয়াত আমি আঁকিলে তাৰ পিছৰ প্ৰশ্ন আমাক দিছে লেখ কাগজত কেইটামান চিত্ৰ দিয়া আছে প্ৰতিটো চিত্ৰৰে নক্সা আঁকি প্ৰদত্ত উলম্ব ৰেখা আৰু আনুভূমিক ৰেখা উভয় সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰটো আঁকা আৰু সম্পূৰ্ণ কৰা এতিয়া এই চিত্ৰটো যদি আমি উলম্ব ৰেখা সাপেক্ষে চাওঁ এডাল উলম্ব ৰেখা গতিকে এই চিত্ৰটো কেনেকুৱা হ'ব ইয়াৰ পৰা আমি কাঁ চিনটো ইয়াত দিব লাগিব তাৰ পৰা এইটো আছে আমি এনেকৈ দিব লাগিব আৰু এইটো হ'ব চিত্ৰ যদি আমি উলম্ব ৰেখা হিচাপে চাওঁ এতিয়া এই চিত্ৰকেইটা এই নক্সাটোক যদি আমি আনুভূমিক ৰেখা হিচাপে চাওঁ যদি আনুভূমিক ৰেখা এডাল হয় তেতিয়া আমি চিত্ৰটো কেনেকৈ হ'ব এনেকৈ হ'ব তাৰপিছত ইয়াৰ পৰা এলকে হ'ব ইয়াৰ পৰা এলকে হ'ব এতিয়া এইটো এনেকুৱা হৈ গ'ল তাৰপিছত আকৌ যদি আমি গোটেই নক্সাটো আমি যদি আনুভূমিক ৰেখা হিচাপে চাওঁ তেতিয়া এই চিত্ৰটো আমি এনেকৈ আঁকিব লাগিব ইয়াৰ পৰা আঁকিলোঁ তাৰপিছত এইটো এনেকৈ হ'ব এনেকুৱা হ'ব এই নক্সাটো এতিয়া পিছৰ নক্সাটো যদি আমি চাওঁ প্ৰথমতে আমি যদি উলম্ব ৰেখা হিচাপে চাওঁ উলম্ব ৰেখা হিচাপে এই ছবিটো আমি এইফালে আঁকিব লাগিব এতিয়া এইটো আমি এনেকৈ আঁকিম এতিয়া প্ৰথমতে আমি উলম্ব ৰেখা হিচাপে আমি এনেকৈ আঁকিলোঁ এই ছবিটো আমি এইটো আঁকি ল'লোঁ এতিয়া এই নক্সাখিনি আমি আনুভূমিক ৰেখা হিচাপে এডাল যদি আনুভূমিক ৰেখা হিচাপে আমি সমমিত হোৱাকৈ আঁকিব লাগে আমি কোনফালে আঁকিব লাগিব তলফালে আঁকিব লাগিব এতিয়া আমি তলফালে আঁকিম এতিয়া এই নক্সাটো কি আছে উলম্ব ৰেখা হিচাপে বা আনুভূমিক ৰেখা হিচাপে দুইফালে সমমিত হৈ যাব এতিয়া এই ছবিটো আমাক দুইফালে উলম্ব ৰেখা আৰু আনুভূমিক ৰেখা দুইফালে সমমিত হোৱাকৈ আঁকিবলৈ কৈছে আমি প্ৰথমতে এই ছবিটো আমি উলম্ব ৰেখা হিচাপে সমমিত হোৱাকৈ আমি আঁকিম এইটো আমি এইফালে আমি কেইঘৰ দিব লাগিব 3 ঘৰ ইয়ালৈকে দিলোঁ তাৰপিছত আমি কি কৰিম এতিয়া এইটো মই উলম্ব ৰেখা হিচাপে সমমিত হোৱাকৈ এই ছবিটোৰ পৰা আমি এইফালে আঁকিলোঁ এতিয়া এই ছবিটো আমি এই আনুভূমিক ৰেখাডালৰ সাপেক্ষে সমমিত হোৱাকৈ আমি কোনফালে আঁকিব লাগিব ওপৰৰ ফালে আঁকিব লাগিব এইফালে আমি কেইঘৰ দিব লাগিব 3 ঘৰ এবাৰ 3 ঘৰ দি ল'লোঁ তাৰপিছত এতিয়া এইটো ছবি আমি উলম্ব ৰেখা আৰু আনুভূমিক ৰেখা দুইটা ৰেখা হিচাপে এই ছবি নক্সাটো সমমিত হ'ব